সমস্যা আছে, সমস্যা বহুত আছে ইয়াত। এতিয়া আমি আহি গ'লো নাৱত। তুমি যেন জীয়া চৰাই হৈ, তুমি যেন জালৰ য'ত লাগিল। নমস্কাৰ বন্ধুসকল, ভালে আছেনে? আজি মই আহিছোঁ অতি শান্তি প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰপূৰ এখন ঠাইলৈ। চহৰৰ কোলাহলৰ পৰা বহুত দূৰৈত, য'ত আছে কেৱল শান্তি, মোৰ নিচিনাকৈ আপোনালোকেও যদি এনেকুৱা গাঁৱলীয়া পৰিৱেশ ভাল পায়, তো আজি ভিডিঅ'টো তেতিয়া আপোনালোকৰ বাবে। চ' ব'লক, আগত কি আছে আপোনালোকক দেখুৱাই আছোঁ। ইয়াৰ মানুহখিনিৰ জীৱিকা বুলি ক'বলৈ এওঁলোকৰ এনেকৈ মাছ ধৰি এওঁলোকে চহৰীয়া অঞ্চলত গৈ বিক্ৰী কৰে। এয়া চাওক, চ' মই এইবোৰ পৰিৱেশ বহুত ভাল পাওঁ। আপোনালোক সেনেকুৱা এটা ঠাইত আহি অলপ টাইম ৰোৱাটো বহুত জৰুৰী। আজিৰ যুগত বহুত মেণ্টেল পিচ আছে। গাঁওখনত বসবাস কৰা লোকসকলৰ ঘৰবোৰ ঠিক এই ধৰণৰ, যদিও ডাঙৰ ডাঙৰ অট্টালিকাত বসবাস কৰা লোকসকলতকৈ এওঁলোক বহুগুণে সুখী, লগতে মনৰ ধনী, আদৰ্শ গাঁৱৰ সহজ সৰল ব্যক্তি এওঁলোক। এইজন এজন খুৰা। আপোনাৰ নামটো কওকচোন। মোৰ নামটো শ্ৰী হিতেশ্বৰ দাস। হিতেশ্বৰ দাস। এই খুৰা আমাৰ তালৈ প্ৰায়ে মাছ লৈ যায়। চ' আমাক মাছ খুৱাইগৈ। আজি খুৰাক লগ পালোঁ, এইকণতে সোমালোঁ আৰু। চ' খুৰা, আপোনাৰ গাঁওখনৰ নামটো কি আছিলে? এতিয়া এই বৰ্তমান এইখনৰ নৱালী আদৰ্শ গাঁও। আদৰ্শ গাঁও, তিয়ক সমষ্টি। আচ্ছা, তিয়ক সমষ্টি। ইয়াৰতো পৰিৱেশটো বহুত ধুনীয়া, আমি বহুত ভাল পাওঁ। হয়, আহিবা কেতিয়াবা। আমিতো আহিয়ে থাকোঁ, মাজে মাজে আহি থাকক, গম পাইছোঁ। মইতো আহিয়ে থাকোঁ। মোৰ এইবোৰ পৰিৱেশ বেছি ভাল লাগে। আপোনালোকৰ ইয়াৰতো কিবা আপোনালোকৰ অসুবিধাও আছে। আমিতো কেতিয়াবা এদিন আহোঁ, আমাৰ ভাল লাগে, কিন্তু আপোনালোকৰ লাইন আনিব পৰা নাই, এনেকুৱা কিছুমান অসুবিধা আছে ন? আছে, বহুত অসুবিধা আছে আমাৰ। হাতী প্ৰব্লেম, গড় হৰিণা আহিছে সেইদিনা 4টা। সেইখিনি অলপ প্ৰব্লেম হয় ন? প্ৰব্লেম হয়। বনৰীয়া হাতী ওলাই, বনৰীয়া হাতী আকৌ হেৰি ওলাই নে, বনৰীয়া ম'হো ওলাই ন? প্ৰব্লেম বহুত আমাৰ। আচ্ছা, চ' আমি আহোঁ মাজে মাজে, কিন্তু আমি ভাল লাগিলেও এওঁলোকৰো বহুত সমস্যা আছে। চ' খুৰাই এতিয়া জাল পাতিবগৈ। চ' এওঁলোকৰ এনেকৈ আৰু ঘৰত খোৱা মেলা কৰি থাকে, মাছ ধৰি আমাকো খুৱায়। এয়া খুৰাই জালৰ য'ত লাগিল, এয়া ভাঙি আছে য'ত। ইয়াৰ ৰাস্তাৰ অৱস্থা বৰ এটা ঠিক নহয়, কিন্তু শান্তি বহুত আছে ইয়াত। চাওক কি ধুনীয়া ভিউ। আজি বতৰটো বৰ এটা ঠিক নহয়, সেইকাৰণে অলপ ইমান ভালকৈ লোৱা নাই। এইবোৰ বনৰীয়া হাঁহ, চাওকচোন। এটা ভিউ দেখাম, চাব নেকি? ৰ'ব, দেখাই আছোঁ। এতিয়া মই পাই গ'লোহি এখন ঠাই, এইখন আপোনাৰ আমলখি চিগা বুলি কয়। চ' চাওক কি ধুনীয়া ভিউ। এই নদীখনৰ ইপাৰে আছে এখন গাঁও। বেছিভাগ ভিডিঅ'তটো গাঁৱলীয়া পৰিৱেশ, মাছ মৰা এইবোৰেই দেখুওৱা হয়। চ' বহুতে চাই বেয়াও পাই চাগে, কিন্তু মই এইবোৰ ভাল পাওঁ। চ' মই ভাল পোৱা বস্তুবোৰ দেখাই থাকোঁ। কালি এটা ভিডিঅ' দিছিলোঁ, আপোনালোককতো কৈছিলোঁৱে মানে মোৰ ভিডিঅ' বনোৱা মটিভটো কি। চ' এইবোৰ ভিডিঅ' বনাই থৈছোঁ আৰু আফটাৰ 20 yearsৰ পিছত, যাতে নিজকে চাব পাৰোঁ। এয়া চাওক, খুৰাই জাল পাতিছে। অ' খুৰা, জাল লগাইছে? ভগৱানকে চিন্তি লগক আৰু, লাগিব। মানে ইয়াৰ ইফালে এখন গাঁও আছে। চ' তেওঁলোকৰ মেইন অহা যোৱা চ'ৰ্চ বুলি ক'বলৈ গ'লেই নাওখনেই হয়। ইয়াতেই এনেকৈ তেওঁলোক ইপাৰ সিপাৰ হয় আৰু। ইফালৰ পৰা মানুহ আহি এয়া চাওক ইয়াত ৰয়হি, আৰু এইফালৰ মানুহো ইয়াত ৰৈ থাকে এনেকৈ নাৱত ইপাৰ সিপাৰ হয় আৰু। সমস্যা আছে, সমস্যা বহুত আছে ইয়াত, কিন্তু ভাল লাগে জেগাটো, বহুত পিচফুল ঠাই হয়।
সেয়া চাওক আনফালে এজনে জুবিনদাৰ গান গুণগুণাইছে ৰৈ ৰৈ বিনালে নাও গুচি গ'ল চাওক এতিয়া আমি আহি গ'লো নাৱত চাওক এয়া এই দুজন ভাইটি ভগা চাইকেল ভগা বিল জয় জুবিনদা দাদা নৈ তুমি যেন আৱৰি ধৰা ভিতৰে বাহিৰে বৈ উশাহৰ গভীৰ পিয়াহত তুমি যেন জীয়া চৰাই হৈ তুমি যেন পপীয়া তৰা আকাশত বুৱতী নৈ তোমাতে আদি অনাদি তোমাৰে নামৰ ৰাগিনী ওঠৰে তীখা সামৰি দুহাতৰ কোমলা গুৰি পৰহি উজাই নামনি আবেগৰ বাগৰ সলনি উশাহৰ গভীৰ পিয়াহত তোমাতে লিখো জীৱনী তুমি যেন পপীয়া তৰা আকাশৰ বুৱতী নৈ